বনৰীয়া হাতীয়ে আমাৰ বাকাইজাৰী কেম্পৰ উপেন্দ্ৰ কৃষ্ণ মানুহ এজনক গছকে হত্যা কৰে। যোৱাকালি ৰাতি মোটামুটি আমি দেখাত প্ৰথম অৱস্থাত আহিছিল 15টামান, তাৰপিছত আহিলে 2টা, তাৰপিছত আকৌ এটা আহি কিছুমান গুচি গ'ল, ল'ৰাবিলাকে অলপ হেৰি কৰি খেদিল। তাৰপিছত 4টা হাতী ৰৈ গৈছিল। ৰাতিপুৱা মানুহখিনি ইয়াতে অলপমান চাব আহিছিল, ইয়াতে হাতীখিনি খঙাল হৈ আছিল, হয়তো কিছুমানে অলপমান হাতীখিনি ওচৰৰ পৰা চাব গৈছিল। এতিয়া খেদি অহাত তেওঁ বাগৰি পৰে, তেওঁক ধৰি আৰু গছকি দিয়ে মৃত্যুমুখত পৰে। বয়স কিমান হ'ব মানুহজনৰ? মানুহজনৰ বয়স আনুমানিক 70 মান হ'ব। এনেদৰে গোৱালপাৰাত মানে হাতী মানুহৰ সংঘাত চলি আছে, এই ক্ষেত্ৰত কি ক'ব গভৰ্ণমেণ্টক, চৰকাৰক কি ক'ব? গভৰ্ণমেণ্টক আমি এটাই অনুৰোধ জনাওঁ যে অতি সোনকালে আমাক নিৰাপত্তা লাগে। তেওঁলোকে হাতীখিনিক, ফৰেষ্ট বিভাগে হাতীখিনি অলপ পঠিয়াই দিয়াত সহায় কৰিব লাগে, কাৰণ মানুহখিনি আতংক পৰিণত হৈছে। আমাৰ ইয়াতে এনেকুৱা কিছুমান ফেমিলি আছে, তেওঁলোকে ঘৰত নিশা কটাব নোৱাৰে, আনৰ ঘৰত কটাব লগা হৈছে। তেওঁলোকৰ একদম গৃহস্থ মানে ঘৰৰ কাষ